বন্ধুসকল পুনৰ স্বাগতম জনাইছো টেকনিক্যাল অসমীয়া ইউটিউব চেনেল টিকটেকলৈ বন্ধুসকল আজি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম যে আপোনালোকে ইউটিউবৰ লিংক কেনেদৰে কপি কৰিব পাৰিব আৰু হোৱাটছআপ ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে নিজৰ এন্ড্ৰইড মোবাইলত থকা ইউটিউব এপছটো ওপেন কৰি ল'ব। সোঁ দিশে ওপৰৰ ফালে ক্লিক কৰিব, মাই চেনেলত যাব, ওপৰত তিনিটা ফুটুক থকা ইয়াত ক্লিক কৰিব আৰু শ্বেয়াৰ বটনটো ক্লিক কৰিব আৰু কপি লিংক কৰি ল'ব। আৰু এতিয়া নিজৰ হোৱাটছআপ ওপেন কৰিব কৰি টাইপ এ মেছেজত ক্লিক কৰি ইয়াত পেষ্ট কৰি দিব আৰু সেন্ড কৰি দিব। তো বন্ধুসকল আজিলৈ ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।